ৰং নাম্বাৰ লাগোতে হেল্ল' বুলি মাতোতে তোমাৰে ঐ মাতটো শুনি মোৰ ভাল লাগিলে। হাই বন্ধু বান্ধৱীসকল, আমি আহি এতিয়া বৈশিষ্ট্য পাইছোঁ। বৈশিষ্ট্য যিকণ পাৰোঁ আমি চাব আহিলোঁ, ফুৰিব আহিলোঁ, অলপ দেখুৱাম আৰু যিকণ পাৰোঁ তাকে আমাৰ লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। চাই যাব, ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ঠিক আছে, দেখুৱাই আছোঁ আপোনালোকক। এয়া এখন দলং পাইছোঁ, দলংখন পাৰ হৈছোঁ। মানুহৰ ভিৰ আছে, যথেষ্ট ভিৰ। ধৰক সকলো আহিছে চাবলৈ, মন্দিৰ দৰ্শন কৰিবলৈ। দেখোন মানুহৰ লগতে ইয়াত সমবেত হৈছে বান্দৰ আপোনাক দেখুৱাইছোঁ। পোৱালিটো যিকণ পাৰিছে দেখুৱাইছোঁ। ঠিক আছে, চাই গৈ থাকক। এনেকৈ ইউটিউব চেনেলত মোৰ মানে বিশেষকৈ ভিডিঅ'ত কথা কোৱাৰ অভিজ্ঞতা নাই, তেনেকুৱা যিকণ পাৰিছোঁ কৈ গৈছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিকণ পাৰিছোঁ। আমিও লগতে চাইছোঁ, সন্ধিয়া সময়তো, কিন্তু যিকণ পাৰোঁ দেখুৱাই যাম, নিজেও চাম আৰু সকলো হয়তো আহিছেই ইয়াত, তেনেকৈ বিশেষ ক'ব লগা নাই আৰু সকলোৱে আহি দেখিছেই। নহাসকল আহক চাবলৈ। এই জুৰিৰ পানী বৈ আছে, দেখিছে। মোৰ লগত এজন আছে, হাই এটা দিয়া। খাবা তুমি পানীৰ শব্দ শুনি আছে, যথেষ্ট ভক্তৰ ভিৰ হৈছে ইয়াত। কিছু আগলৈ আৰু যাবলৈ চেষ্টা কৰিম। হয়তো মোৰ চাউণ্ডটো মাতটো শুনা নাপাব। দেখুৱাই আছোঁ কেনেকৈ ভক্তবোৰ আহিছে পাথৰত।
আমাৰ এজন বহিছে, ভাগৰ লাগিছে বোলে শিলত বগাই বগাই। অলপ আগুৱাই আহিছোঁ আমি মন্দিৰৰ ভিতৰৰ ফালে। দেখিছে এয়া চেলফি লোৱাত ব্যস্ত, ফটো তোলাত ব্যস্ত সকলো। এইটো দান পত্ৰ আছে, আপোনালোকে দান বৰঙণি কৰিলে ইয়াতে কৰিব পাৰে। আগলৈ নাযাওঁ কিতাপ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ বৈশিষ্ট্য মন্দিৰৰ ওপৰ ভাগ। মন্দিৰৰ মানে এইটো পাহাৰটো আছে, মন্দিৰৰ ওপৰলৈ আছে, কিন্তু ইয়ালৈ অলপ আগুৱাই যোৱাৰ চেষ্টা কৰিলোঁহেঁতেন, কিন্তু এতিয়া প্ৰায় বেলি ডুবু হৈ আহিলে, সেইকাৰণে যাব নোৱাৰিলোঁ। আৰু আপোনালোকে যদি যিকণ দেখুৱাব পাৰিলোঁ দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে চাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তাক ক'ব, মই তেতিয়া আপোনালোকক তেনেকুৱা ভিডিঅ' কৰি দিবলৈ চেষ্টা কৰিম। আৰু ইমানকে কৈ আজিলৈ সমাপ্ত কৰিছোঁ ভিডিঅ'টো।